হেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰটোতো ভালেই। এতিয়া সময় 9:30 হৈছে, মই কলেজ যাব ৰেডি হৈছোঁ এয়া। আৰু আজি আপোনালোকক মই পঢ়া কলেজখন দেখাম আৰু আজি আমাৰ অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰা হ'ব, সেয়াও আপোনালোকক দেখাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি আহি কলেজৰ সন্মুখত পাইছোঁহি, এতিয়া ভিতৰলৈ যাম ব'লক। এইখন কলেজৰ মেইন গেটখন। বৰ্তমান এইখন গেটেদি সোমাবলৈ দিয়া হোৱা নাই, কিয়নো এপ্ৰিলৰ 3 তাৰিখৰ পৰা 6 তাৰিখলৈকে ইউথ ফেষ্টিভেল আৰম্ভ হ'ব, তাৰ বাবে গেটখন ৰং কৰা হৈছে। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। সোমায়ে বাওঁফালে আছে এখন কেণ্টিন। আৰু এইফালেতো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ পাটনাদ। আৰু এইটো লাইব্ৰেৰী। আৰু এইখন আমাৰ কলেজৰ মেপখন, মানে ক'ত কোনটো কি আছে। আৰু এইফালে সোঁফালে আছে আমাৰ কলেজখন প্ৰতিষ্ঠা কৰা 3জন ব্যক্তিৰ শ্ৰীমতী হৰকান্ত মহন্ত, কমল দুৱৰা আৰু নৰেন শৰ্মা। এইখিনি দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া ফুল আছে। এইখন আমাৰ কলেজৰ ফুলনি বাগিচা। দেখিছেনে বাৰু, ইমান ধুনীয়া ধুনীয়া ফুলবোৰ আছে। আৰু এইফালে আমাৰ কলেজৰ এখন ফিল্ডখন দেখিছে। আৰু এইফালে মঞ্চ সাজি থকা হৈছে ইউথ ফেষ্টিভেলৰ কাৰণে। ব'লক এতিয়া ভিতৰত আমাৰ ডিপাৰ্টমেণ্টলৈ যাওঁ। সাজি কাচি এতিয়া সকলোখিনি গোট খাইছে আৰু দুৰ্দানা কি আছিলে, চৰিতা। আৰু এইটো আমাৰ অসমীয়া বিভাগৰ ডিপাৰ্টমেণ্ট। ব'লক ভিতৰলৈ যাওঁ। সোমাই এইখিনিতে আছে আমাৰ অসমীয়া বিভাগৰ অধ্যাপক, সহকাৰী অধ্যাপক মৃদুলমন ছাৰ। ধুনীয়াকৈ যোজনা এটা গাইছে।
লাজ কৰিছে সকলোৱে ভিডিঅ'টো এবাৰ চাই দিব আৰু কণমানিজনীক বহুত বহুত মৰম দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব হয় হয় ছাবস্ক্ৰাইব কৰিবলৈ কোৱা হ'বগৈ ছাবস্ক্ৰাইবটো এনেও কৰিব ছাবস্ক্ৰাইব কৰি দিব দেই আমাৰ কমেডি চাজনী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইজনী মোৰ মেজৰ মেট এতিয়া মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ মহোদয়া ডক্টৰ ৰূপা বৰা বাইদেৱে প্লাষ্টিক পত্ৰিকাখন উন্মোচন কৰিব লৈছে এয়া উন্মোচন কৰিছে বাইদেৱে পত্ৰিকাখন উন্মোচনৰ কাৰ্যসূচী হৈ গ'ল এতিয়া আমি সকলোৱে ছাৰ বাইদেউ আৰু আমাৰ অসমীয়া বিভাগৰ সকলোখিনি ল'ৰা ছোৱালীয়ে চাহ খাব লৈছোঁ এয়া আনিছে এফালে পেটিছ আৰু এয়া পেটিছ আনিছে আৰু এইফালে আনিছে লালমোহন মুখখন উলিয়াই দিয়া এইফালে আমাৰ দীক্ষিতা আৰু এইফালে মীনাক্ষীয়ে চবকে পেটিছ আৰু লালমোহন বিলাই আছে আজিলৈ ভিডিঅ'টো ইমানেই আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ছাৰ বাইদেউ আৰু লগৰখিনিৰ লগত মৰা আজি ফটোকেইখন মই আপোনালোকক দেখাইছোঁ আৰু আজিলৈ বাই বাই আৰু অতি সোনকালেই নতুন ভিডিঅ' আহি আছে